নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বৰ্তমান সময়ত সকলো মানুহেই ভোটাৰ হেল্প কাৰ্ড ভেৰিফিকেশ্যন কৰি আছে। এই ক্ষেত্ৰত বহুতো মানুহেই ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে ভেৰিফিকেশ্যন কৰিছে। তো কথাটো হ'ল যে ভেৰিফিকেশ্যন এপৰ সহায়ত ভেৰিফিকেশ্যন কৰিলে আপোনাৰ পৰিয়ালৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ নুঠিব পাৰে। মই আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই আছোঁ। তো বন্ধুসকল, ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা এখন পেজ আহিছিল য'ত ছাবমিটেড বুলি লিখা আছিল। তো এতিয়া কথাটো হ'ল যে আপোনালোকৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ আছে নে নাই। তো এই চাবলৈ আপোনালোকে যাব লাগিব যে nvsp.in এই ৱেবছাইটটোলৈ। তো মই আহিলোঁ। ইয়াত প্ৰথমতে আপোনালোকে ইয়াত ডেস্কটপ ছাইটটো অন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰেমত গুচি যাব। ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰেমত গুচি যোৱাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। অলপ সময় লৈছে। ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। এনেকৈ ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা এখন পেজ আহিব আৰু আপুনি ইয়াত ফেমিলি ভেৰিফিকেশ্যনত চেক কৰিব পাৰিব। ইয়াত আপোনালোকে অ'পেন কৰিলে দেখা পাব যে অলপ আগতে ভেৰিফিকেশ্যন এপৰ সহায়ত যি আমি কৰি আছিলোঁ ভেৰিফিকেশ্যন, তাত ইয়াত চাব, ইয়াত নট ছাবমিটেড বুলি দেখুৱাইছে। তো বন্ধুসকল, এইটো এটা বৰ দৰকাৰী কথা যে আপোনালোকে ভেৰিফিকেশ্যন এপৰ সহায়ত যি ভেৰিফাই কৰিছে তাত আপোনালোকে nvsp.in ইয়াত গৈ এবাৰ চেক কৰি চাওক। আশা কৰোঁ মই আপোনালোকক সহায় কৰিব পাৰিছোঁ। ধন্যবাদ।